ৰাইজসকল এয়া চাওক, আমাৰ ছোৱালীয়ে মাছ ধৰি আছে। এয়া হেৰি পিন্ধি লৈছে, এইটো কি বুলি কয়, এয়া আমাৰ ভাগিনে আৰু ভণ্টিয়ে চাই আছে মাছ ধৰা। তাৰপিছত এয়া মাছ কোনে কোনে ধৰিছে চাব দেই। আমাৰ ছোৱালীজনীয়ে আৰু মোৰ বেষ্ট ফ্ৰেণ্ড এটা আছে, দুয়োটাই মাছ ধৰাত ব্যস্ত দৰ্জাৰ মুখত। এইফালে চাওঁ, এটাই পঁচা লৈ আছে, এডাল পঁচা। ই সুদূৰ মাজুলীৰ পৰা আহিছে ইয়াত মাছ ধৰিবলৈ, মাজুলীত পানীৰ অভাৱৰ কাৰণে। বাকী সামগ্ৰিক পৰিৱেশ এয়া চাৰিওফালে প্লাৱিত অঞ্চল। এয়া আমাৰ মাছুৱৈ দৰ্জাৰ মুখত জুলুকি মাৰি আছে। পুঠি মাছ এটা পালে, গুড 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 গুড। এসাঁজ গোটোৱা গধূলিলৈকে দৰ্জাৰ মুখতে। আৰু আছে নেকি? দুটা পৰিছে নেকি? একে খোৱাতহে দুটা পেলাইছে, 4টা নে 5টা পেলাইছে বোলে। এয়া ঠিকে আছে, গতিকে এয়া আপোনালোকক দেখালোঁ সমগ্ৰ পৰিৱেশ। কোনোবাই যদি কিবা ব্যৱস্থা কৰে ৰিলিফৰ, গুগল পে' কৰি দিলে হ'ল।